ঐ খগেন, কালি ঘৰত পিটন খালি নে নাই? কি হ'ল, কিবা কৰিলে নি খগেনে? নকবি আৰু, কালি তাক ঘৰৰ পৰা টকা 1000 ট্ৰেন্সফাৰ কৰিবলৈ দিছিলে। সি যিটো নম্বৰত কৰিবলৈ দিছিলে সেইটো নকৰি বেলেগ এটা নম্বৰত ট্ৰেন্সফাৰ কৰি দিলে। তেনেহলে ঘৰত দিলে চাগে ঠিকছে। খগেন, চাওঁ ক'ত পিটিলে? মইনো পিটন খাম নে? যাৰ একাউণ্টত ভুলতে ভৰাই দিলো সি মোক নিজে আহি ঘূৰাই দি গ'ল পইচা। সেইবোৰ মিছা কথা নকবি। তই ভৰালি বুলি কেনেকে গম পাব? আৰু ক'ত আজিকালি পইচা ঘূৰাই দিবহি? তহঁতৰ নিচিনা মোক অকৰা বুলি ভাবিছ নেকি? বুদ্ধি আছে ভাই। কি বুদ্ধি লগালি কচোন ক। পইচা ৰিটাৰ্ণ দি গ'ল? ক সোনকালে কেছটো ক। মই যিজন মানুহৰ একাউণ্টত পইচাটো ভুলতে সোমোৱাই পালো সেইজনৰ এড্ৰেছটো আৰু ফোন নাম্বাৰটো বিচাৰি ললো। তাৰ পৰা মই লগালগ ফোন কৰিলো। ফোনটো ৰিং কৰি আছে। ইফালৰ পৰা আকৌ পটককে মাত আহিল, হেল্ল'। তাৰপৰা মই কলো, হেল্ল', আপুনি ফণীধৰ বৰুৱাই কৈছে নেকি বাৰু? তেওঁ কৈছে, হয়। আপুনি কোনে ক'লে? তেতিয়া মই কলো, মই খগেন চাউল সিজুৱাই কৈছো, মেগা মাৰ্টৰ পৰা। আপোনাৰ ঘৰ শিৱসাগৰত নহয় জানো? তেওঁ ক'লে, হয়। মোক সুধিলে, পিছে আপুনি কি কাৰণত ফোন কৰিছে? মই তেতিয়া মানুহজনক কৈছো, আপোনাক ক'ব বিচাৰিছো যে আমাৰ মাৰ্টত এখন লাকি ড্ৰ অনুষ্ঠিত কৰা হৈছিল। তাত আপুনি ফাৰ্ষ্ট উইনাৰ হিচাপে চিলেক্ট হৈছে। সেই হিচাপে আপোনাৰ একাউণ্টত অলপ আগতে ট্ৰান্সপৰ্ট এলাউন্স হিচাপে টকা 1000 সোমোৱাই দিয়া হৈছে। আপুনি 1000 টকাটো পালেনে বাৰু? তেতিয়া মানুহজনে টপককে মাত লগাইছে, হয়, পালো। তেতিয়া মই কৈছো দেই, গতিকে আপুনি এতিয়াই আহি আপোনাৰ 4000 টকাৰ ফ্ৰী শ্বপিং কুপন গ্ৰহণ কৰি বজাৰ কৰিব পাৰিব। এই ফ্ৰী কুপনৰ ভেলিডিটি মাত্ৰ আজিৰ 4 বজালৈকেহে আছে। আৰু আপুনি যদি ইয়ালৈ শ্বপিং কৰিবলৈ আহে মোক এটা কল কৰিব। মানুহজনে উৎফুল্লিত হৈ কৈছে, যাম 4000 টকাৰ কুপন, যিকোনো বস্তু ল'ব পাৰিম নে? মই ক'লো, পাৰিব, যি মন যায় তাকেই ল'ব। ঠিক আছে, মই এতিয়া ফোনটো ৰাখিছো, আপুনি আহি মোক কল কৰিব। তাৰ পাছত কি হ'ল ক? গৰমেইচোন। তাৰ পৰা কি হব আৰু, মানুহজন গৈ মেগা মাৰ্টৰ সন্মুখৰ পৰা মোক ফোন কৰিলে। মই ওলাই গলো, সুধিলো, দাদা আহি পালে? তেতিয়া মানুহজনে কৈছে, আপুনিয়ে কল কৰিছিল ন মোক? মই কলো, হয়, ময়ে কল কৰিছিলো। আপোনাৰ নাম্বাৰত এতিয়া OTP এটা গৈছে, চাওকচোন। মানুহজনে কৈছে, নাইতো, মোৰ ইয়াত একো OTP অহা নাই। মই তেতিয়া কৈছো, কিয় যাবতো লাগে, ৰ'ব মই চাই দিছো, ফোনটো মোক দিয়ক। তেতিয়া মানুহজনে ফোনটো মোক দিলে। মই ফোনটো পাই নিজৰ অকাদত আহি গলো বাপেকে। মানুহজনক কৈছো, ককাইদেউ, এতিয়া ভালে মোক টকা 1000টো ঘূৰাই দিয়ক, নহলে ফোনটো নাপায়। মানুহজনে কৈছে, কিহৰ 1000 টকা? মই তেতিয়া বুজাই কৈছো, ককাইদেউ, মই মানে বেংকলৈ গৈ দেউতাৰ লগৰ এজনলৈ 1000 টকা পঠিয়াবলৈ আহিছিলো, কিন্তু মই একাউণ্ট নাম্বাৰটো ভুলকৈ কৈ পালো। সেইকাৰণে ভুলতে আপোনাৰ একাউণ্টত গুচি গ'ল। বেংকৰ যোগেদি আপোনাৰ নাম, ফোন নম্বৰ পালো। আপোনাক যদি মই ফোনতে সঁচা কথাবোৰ কলো হয়, আপুনিনো ক'ত আহি মোক পইচাটো ঘূৰাই দি যাব? সেই গতিকে এই বুদ্ধি কৰিয়ে আপোনাক ইয়ালৈ মাতি আনিলো। প্লিজ ককাইদেউ, মোক ভুল নুবুজিব আৰু বেয়াও নাপাব। তেতিয়া মানুহজনে ক'লে, হ'ব ভাইটি, এইটো লোৱা তোমাৰ পইচাটো। তোমাৰ বৰ সাংঘাতিক বুদ্ধি আছে দেই। এই বুলি কৈ মানুহজন গুচি গ'ল আৰু মোৰ পইচা মই ঘূৰাই পালো। আই, বৰ সাংঘাতিক মাথা মাৰিলি দেই তই। আচৰিত, বৰ আচৰিত বুদ্ধি লগালি দেই তই। মানুহজনক 4000 টকাৰ লোভ দি দিলি। ই বাপেকে 4000 টকাৰ লোভত ৰৈয়ে থাকিব নোৱাৰিলে। মই বহুত ওপৰৰ মাল, বুজিছ। মই কেতিয়াও ঠগ নাখাওঁ। হয় দে, তই বৰ ভাল বুদ্ধি এটা দিলি দেই। এনেকুৱা পৰিস্থিতি আমাৰ লগত হলে বুদ্ধিটো পাছত আমাৰ ক্ষেত্ৰতো কামত আহিব, নে কি কওঁ নগেন? ঠিক কথা কৈছ তই বন্ধু। আজি ছাৰ ইমান দেৰি অহা নাই? নাহিবই চাগে, গা বেয়া আছিল নহয়। মই অফিচত গৈ সুধি আহো ক্লাছ হ'বনে নহয়। যাচোন, সুধি আহ গৈ।